নমস্কাৰ বন্ধু বান্ধৱীসকল। কলেজৰ পৰা ৰজে ৰজে খোজকাঢ়ি আহিয়ে আছিলোঁ, তেতিয়াই লগৰটোক লগ পালোঁ আৰু কোনো প্ৰশ্ন নকৰি জাপ মাৰি উঠি দিলোঁ চাইকেলখন। ফাইনেলি আহি ঘৰটো পাই গ'লোঁ। ঘৰৰ দুৱাৰখন খোলাৰ লগে লগে আমাৰ মাতাশ্ৰীৰ মুখখন দৰ্শন হৈ গ'ল। তো মনটো খুবেই ভাল লাগিল। এতিয়া আৰু বেলেগ কাম নাই, ভাতকেইটা খাই জিমলৈ যাবলৈ ওলাই আহিলোঁ। মই এতিয়ালৈকে বৰ্তমানলৈকে আহিয়ে পোৱা নাই। মাইনাই মোক দূৰৰ পৰাই মাতি আছিল। মাতি থাকোঁতে মই কাষত মাতি আনি ফটো কেইটামান উঠাই দিলোঁ। ফাইনেলি মৃন্ময় আহি পালে আৰু আমি জিমলৈ যাওঁতে গধূলি হ'ল। তো জিমলৈ যাওঁ এতিয়া। যে আজি সোমবাৰ যিহেতু অলপ নাম প্ৰসংগ চলি আছিল শিৱ মন্দিৰতে, তাই সেৱা এটা কৰি জিমলৈ বুলি গ'লোঁ। এইখন আমাৰ জিম পাই গ'লোঁ। জিমত সোমোৱাৰ লগে লগে আমাৰ জিমৰ ছাৰক লগ পাই গ'লোঁ। তাৰপিছত ইহঁতে এইফালে চ'লজাৰৰ এক্সাৰচাইজ কৰি আছিল, আমিও বেকৰ এক্সাৰচাইজ কৰাত লাগি গ'লোঁ। প্ৰথমতে চিলিম মাৰিলোঁ, তাৰপিছত ডেডলিফ্টটো মাৰি ডাইৰেক্ট টি-বাৰটো মাৰি দিলোঁ আৰু কেইটামান এক্সাৰচাইজ কৰিছিলোঁ, যিটো দেখাব নোৱাৰিলোঁ। আৰু এতিয়া বোলে মৃন্ময় কেইটামান ফটো উঠে।